গাঁওখনতো এটা দুটাকে চলি অহা ক'ৰবাত নহয় ক'ৰবাত ভৰ্তি হৈয়ে আছে। আজি যদি কোনোবা টেট মাষ্টৰ, কালি যদি কোনোবা পুলিচ, আৰু কালি ক'ৰবাত মানে ভৰ্তি হৈয়ে আছে চলিগিলা। মইহে একো কৰিব পৰা নাই। কি হ'ব এই জীৱন, কি কৰিম? ভাই কি বকি আছা একলা একলি? কিবা পাগলা গিলাৰ দৰে। নবকবি না ভাই, দেখা নাই আড্ডা দিয়া চলি এটা নোহোৱা হৈছে, লগে নোহোৱা হৈছে দেখোন গাঁৱত। কি কৰিম ভাই, দুখ লগা হৈছে আৰু বৰ্তমান একলা একলি বহিব লগা হৈছে। আড্ডা দিয়া চলি এটাও নোহোৱা হৈছে গাঁওখনত। বেকাৰৰ ভিতৰত গাঁওখনত তই ময়ে আছো আৰু। এটা কাম কৰিব পাৰোঁ ভাই দুটাই, কৰা যদি। কি কাম ভাই কচোন ক? কৰিম দে, যদি লাভ হয় কৰিমেই। বৰ্তমানতো তামাম গৰম দি আছে, এটা কাম কৰিব পৰা যায়, হিমালয় পৰ্বতৰ পৰা বৰফ মাহা আনি আমি ইয়াতে বেচিব পাৰোঁ। এটা কাম নকৰা কিয়? তোৰ বাপেকে নলাগিব পাৰ্টনাৰশ্বিপত। ভাই বাপেকক বিছমে নানবি, গম পাইছা? বাপেকক বিছমে নানবি। তে কি খেণ্টা কথা বকপা হাতে মৰা কথা? মই মৰি আছো কিবা টেনচনত, তই কি এতিয়া কি হিমালয় পৰ্বতৰ পৰা বৰফ অনাৰ কথা কোৱা? ভাই কোম্পানীতে যাংছ নাকি? তইও যাং, যদি ভাল এনে দৰমহা থকা কোম্পানী হয় তেনেহ'লে যামেই। এনেই বেকাৰী থাকিব মোৰ মন নাই আৰু। কোম্পানীত হ'লেও যাম আৰু, চাকৰিৰ আশা নকৰোঁ। ভাই দৰমহা কিমান দিব প্ৰথম যাই মাৰি? প্ৰথম যাই মাৰিকে 10,000 মান দিব, তাৰপিছত 6 মাহ মান পিছত 15,000 মান হ'ব আৰু। তেনেহ'লে 6 মাহ মান পিছতে যাম নেকি? দৰমহাটোও পাম একেবাৰে। তই কোনোবা কথা কয় নেকি? তই ক'লি দেখোন 6 মাহ মান পিছত পইচাটো পাৰব, তে একেবাৰে 6 মাহ মান পিছতে যাম। যাম, পাগলাৰ লগত থাকিলে মই পাগলা হ'ম। যা, ময়ো যাম।